শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। নমস্কাৰ, দয়াং খবৰ ডিজিটেল পেজৰ সমূহ দৰ্শকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। মেৰাপানীৰ গোবিন্দপুৰ নামঘৰৰ সৌজন্যত সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰজ্যোতি কেন্দ্ৰীয় সমাজ লক্ষীবাৰীৰ সহযোগত দক্ষিণ পূব গোলাঘাট কেন্দ্ৰীয় পালনাম সমিতিৰ পঞ্চদশ বাৰ্ষিক পালনাম আয়োজন। মেৰাপানীৰ পৰা জিতেন বৰাৰ ৰিপৰ্ট, দয়াং খবৰ লাইভ। নাহিকে উপাম পালনাম অনুষ্ঠিত হৈছে। নামঘৰসমূহৰ নাম ঘোষণা কৰিছোঁ। আৰু যদিও বিষয়ববীয়াসকল নাই, যে আমাৰ ইয়াত ভকত কৃষ্ণসকল উপস্থিত আছে, গতিকে তাৰ মাজৰ পৰা আহিবি আমাৰ এই যি 14খন ধৰ্মদৰ্জা আছে তাৰ সন্মুখত ল'বলৈ অনুৰোধ জনাইছোঁ। জোৰফা নামঘৰ গোৱালগাঁও, পূব বনগাঁও বৰ নামঘৰ কছাৰীহাট, সোণাপুৰ বৰ নামঘৰ সোণাপুৰ লক্ষীবাৰী, মঠাগাঁও ৰাজহুৱা নামঘৰ কছাৰীহাট, ভুৱনগাঁও নামঘৰ দোলাশলীয়া, দৰনিপাৰ নামঘৰ উলকলি, বৰাহীগাঁও নামঘৰ বৰাহীগাঁও, 2 নং জামুগুৰি ৰাজহুৱা নামঘৰ জামুগুৰি, আদৰ্শ জ্ঞানজ্যোতি নামঘৰ আদৰ্শ গাঁও, নাহৰ চাপৰি নামঘৰ নাহৰ চাপৰি, খুমটাই আঠখেলীয়া নামঘৰ খুমটাই, ৰাইলঙীয়া বামুণগাঁও নামঘৰ পুৰণা নামঘৰ, চক্ৰপানী নামঘৰ একজ্যোতি নৱজ্যোতি পুলিবাগান আৰু 2 নং তৰাণী বৰগোচাৰী নামঘৰ। আমাৰ এই 14ভাগ নামঘৰৰ বিভিন্ন বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে। গতিকে আমি এজন এজন ব্যক্তি আমাৰ মূল পতাকাস্থলী আহিবলৈ অনুৰোধ জনাইছোঁ। 100ৰ ভিতৰত 90 পোৱাৰ চাৰ্টিফিকেটখনো নাই। তেনেকুৱা কথাবিলাক আমি ভাবিব লাগিব যে অকল ধন ঘটাটোৱে আমাৰ লক্ষ্য হ'ব নালাগিব। প্ৰকৃততে আমি সুখী হ'বৰ কাৰণে, শান্তিৰে থাকিবৰ কাৰণে আমাক কি দৰকাৰ? এই শ্ৰদ্ধা ভক্তি মৰম চেনেহ আৰু এই সম্পৰ্কবিলাক। বিষ্ণু পালনাম, বিষ্ণু পালনামক আমি যদি চাওঁ, এটা কথা, আমি যদি মহা সংকটত পৰোঁ, মহা বিপদত পৰোঁ, তেতিয়া আমি কি কৰোঁ? সাংঘাতিক এতিয়া নাওখন ডুবিব,